গুড মৰ্ণিং ফ্ৰম কাছিজান। মোৰ ঘৰ আগফালৰ পৰা আমাৰ গাঁৱলৈ সোমাই যোৱা ৰাস্তা, আৰু এইটো আমাৰ ঘৰটো। এইফালে যায় আমাৰ কাকপথাৰ। আমি টাউন বুলিয়ে কওঁ, আমি যিহেতু গাঁৱত থাকোঁ। চ' এতিয়া অকণমান এক্সপ্ল'ৰ কৰোঁ। এইটো চিৰঞ্জীৱ মৰাণ, এইজনী আমাৰ পল্লৱী বাইদেউ, ৰিচেণ্টলি আছাম পুলিচত এতিয়া জইনিং কৰিব। এতিয়া পূৰা আৰাম কৰি আছে, ৰেষ্ট কৰিছে, শুই লৈছে। ট্ৰেইনিঙত যাব নহয়, খাই বৈ এতিয়া 10টালৈকে শুইয়ে আছে পল্লৱী মৰাণ। এইখন হৈছে আমাৰ অকণি প্ৰাথমিক বিদ্যালয় কাছিজান গাঁৱৰ। ইয়াতে আমি LP স্কুলত পঢ়িছিলোঁ। তেতিয়া অৱস্থা বেলেগ আছিলে, এতিয়া অৱস্থা বেলেগ। এতিয়া পূৰা ধুনীয়া হৈ গ'ল। আমাৰ দিনৰ এইবিলাক ৱাল চোৱাল নাছিলে, গেট নাছিলে। এই তাত ডাঙৰ আমলখি গছ এজোপা আছিলে, আমলখি খাইছিলোঁ। এক ছেকেণ্ড, এইফালে চাওক স্কুল হেৰিত, আৰু এইখন পথাৰ আমাৰ সন্মুখত। ইয়াত মানে পূৰা আমি দৌৰি গৈছিলোঁ পানী জমা হওঁতে। পথাৰ বাৰিষা কালত পানী আহে মানে। ধুনীয়া পথাৰৰ সন্মুখত স্কুল। এইটো আমাৰ মৃত্যুঞ্জয় কাইদেউ, অৰুণজয় কাইদেউ। সেই এইফালে বিয়া এখন হৈ আছে, বিয়া ঘৰলৈ আহিছোঁ একচুৱেলি আমি। এয়া হৈছে আমাৰ কনকাই হাতৰ পৰশত পোৱা যাদু। চাওক কি ধুনীয়া ধুনীয়া বিচনা। এইটো আমাৰ বিশ্বকৰ্মা বাবা ভগৱান। লগতে আছে আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। বস্তু বনাই আছে বিজি, আৰু এইফালে বিয়া হৈছে ওচৰতে। বিয়াৰ প্ৰস্তুতি, ঘৰৰ ওচৰৰ ভণ্টি এজনী বিয়াৰ প্ৰস্তুতি। আমি বিয়াৰ কাম কৰিব আহিছোঁ ইয়াত, বিয়াৰে কাম কৰিব আহিছোঁ। এইটো আমাৰ ঋতুৰাজ ভাইটি। কোনো নহয়, এইটো মই ভিডিঅ' বনাই আছোঁ। ঋতুৰাজ ভাইটি নমস্কাৰ। ৰিচেণ্টলি হেৰি কি কয় চিলেক্ট হৈছে। এতিয়া গুচি যাব, এতিয়া ইও পূৰা আৰাম এনজয় কৰি আছে। আৰু দুদিনমান আছে কান্দি থাকিব গৈ, ক'লৈ আহিলোঁ বুলি কৈ ৰাতিপুৱা উঠি। বঢ়িয়া। আটাইতকৈ মোৰ ভাল লাগিলে মানে ছাৰপ্ৰাইজিংলি ৰাতিপুৱাই শুই উঠিয়ে খোজকাঢ়িব আহিছিলোঁ। এইটো আমাৰ বগাকাই, আচল নাম কি আছিলে বগাই? কমল মৰাণ। এইখন চাওক আমাৰ গাঁৱত চেলুন। এতিয়া ময়ো ইয়াতে চুলি কাটিম। গাঁৱত চেলুন। এতিয়াবা আমাৰ গাঁৱৰ ৰাইজে টাউনলৈ নগ'লেও হ'ব, মানে কাকপথাৰলৈ নগ'লেও হ'ব চুলি কাটো বুলি ক'লে। এনেই চেলুন আছে, কিন্তু গাঁৱতে চেলুন নাই, মানে ঘৰৰ ওচৰতে চেলুন হৈ গ'ল। চুলি কাটিবলৈ চিন্তা নাই। সকলোৱে কয় নহয় অনা অসমীয়া চুলি কটা মানুহ অনা অসমীয়া হয় বুলি, কিন্তু এয়া আমাৰ সম্পূৰ্ণ বিপৰীত। আমাৰ কাজিজান গাঁৱত পূৰা অসমীয়া, খাটি অসমীয়া উদ্যমী দাদা এজনে খুলিছে। দেখি ভাল লাগিলে ৰাতিপুৱা আহি। আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ। যিহেতু ঘৰৰ পৰা দূৰত থকা হয়, 3 মাহৰ পিছত ঘৰলৈ আহিছোঁ। তো সলনি হৈছে, মানে বহুত জেগাবিলাক সলনি হৈছে, মানুহবিলাকৰ মনবিলাক সলনি হৈছে। দেখি ভাল লাগিলে মোৰ ৰাতিপুৱাই। তো আজিলৈ ইমানে। নেক্সট আৰু কিবাকিবি দেখাম আৰু যদি পাৰোঁ, সময় পাওঁ। কিন্তু ভাল লাগে মানে এইবিলাক দেখি। নিজেতো নাথাকোৱে ঘৰত, আনক দেখিয়ে ভাল লাগিছে মোৰ। এতিয়া পথাৰত ধান পকিছে, পূৰা আহিব দাৱনী, আহিব ধান কাটিব আহিব। ময়ো পথাৰ আছে ঘৰত আমাৰো, ময়ো ধান নিব আহিম। দেখাম আপোনালোকক আমাৰ খেতি পথাৰ আমাৰ, বজাৰ আমাৰ, খেতি আমাৰ, কৰ্ম আমি কৰিব লাগিব। এয়া আমাৰ নিদৰ্শন মানে। থেংক ইউ।